নমস্কাৰ বন্ধুসকল, মই বুবুল আৰু মই বৰ্তমান আহিলোঁ ভাটাত আহি মানে এইফালে মেলাক অলপ গ্ৰীজ মাৰিব দিছে, খেলা কৰি আনি দুটাকো লগাই দিছোঁ আৰু গ্ৰীজটো অলপ মাৰি দিয়ে বুলি মোৰ হেল্পাৰ নাই বুলি। আৰু এইফালে মানে ইহঁতে ৰাতিপুৱা পূৰা তেলৰ হাল্লা হৈছে। ড্ৰাইভাৰে মানে কৈ আছে তহঁতক তেল লাগে টেংকিত, তহঁতক মই পানী ভৰাই নিয়ে, তহঁতক তেল জুখি দিম ৰ, তহঁতক তেল ওলাই দি আছোঁ বুলি। আৰু এইফালে মানে তিনিজনে আহি পূৰা তেল জুখি আহিছে, এটা মানে ৰদ লৈ আহিছে আৰু এটা পাতি লৈ আহিছে। মানে ড্ৰাইভাৰে কৈছে তহঁতৰ তেল লাগে যাচোন, গাড়ীত তেল আছে নে নাই। সিহঁতে কৈছে আৰু তই তেল ভৰাই দি থাকোঁতে সোনকালে তাকে তেলটো কেনেকৈ শেষ হয় বুলি। চাচোন এটাই ৰদ লৈ পূৰা তেল জুখিব আহিছে। আৰু যোৱা ৰাতিৰ মানে মই গাড়ীটো খালী কৰা নাছিলোঁ, মই আজি গাড়ী খালী নকৰোঁ তহঁতে কৰ বুলি। তাৰপিছত তাক কৈছোঁ দেচোন তই তোক ড্ৰামটো খালী কৰি ইচ্ছা নাই, আমিতো সদায় খালী কৰি থাকোঁ, তই আজি খালী কৰি লচোন বুলি দিলোঁ বেচেৰাক। নাই নোৱাৰিলে বেচেৰাই। তাৰপিছত ক'লোঁ আৰু দে তহঁতক দেখুৱাই আছোঁ মই তেলৰ ড্ৰাম কেনেকৈ খালী কৰিব লাগে। সদায় মই অকলে নমাওঁ, আজি সিহঁতক মানে দিছিলোঁ আৰু খালী কৰিব, নোৱাৰিলে বেচেৰাকেইটা। আৰু এনেকৈ মানে মই এটা মানে দুটাকো খালী কৰি দিলোঁ। আৰু এটা আছে, এইটো এটা সিহঁতে মানে বহুত চেষ্টা কৰিলে এই লগৰটো, এই নোৱাৰিলে সি বেচেৰাই। ক'লোঁ মই চব কাম বলেৰে কৰিলে নহ'ব, অলপ বুদ্ধিৰে কৰিব লাগিব বুলি। আৰু এইফালে আছোঁ চন্দ্ৰ, তাইকটো এবাৰ মোক সুধিছে কি ভিডিঅ' কৰি আছে বুলি। আৰু আজি মিনি ব্লগটো ইমানতে, বাই বাই।